এয়া মোৰ ভণ্টিৰ কাঠফুলা ফাৰ্ম। কাঠফুলা মাছৰুম বৰ পুষ্টিকৰ খাদ্য, আমি সকলোৱে খাওঁ। ঘৰতে তৈয়াৰ কৰা মাছৰুম মই কেনেকৈ বনাই তাকে দেখুৱাবৰ কাৰণে ছিঙি লৈছোঁ। মাছৰুম এনেকৈ প্ৰস্তুত কৰে, তাকে মই কেনেকৈ বনাম তাকে দেখুৱাবলৈ এয়া ছিঙি লৈছোঁ। কাঠফুলাখিনি মাছৰুমখিনি সম্পূৰ্ণ ছিঙা হৈ গ'ল আৰু মই ঘৰত গৈ বনাই দেখুৱাম। এয়া আমাৰ নিচেই ওচৰতে গাঁৱতে থকা দুৰ্গা মন্দিৰ। আমি সকলোৱে ভক্তি কৰোঁ আৰু সকলো দেশৰ পৰা আহি এই মন্দিৰত ভক্তি কৰে। মাছৰুম ছিঙি মই ঘৰ পাইছোঁহি আৰু মাছৰুম কেনেকৈ বনায় তাকে মই আজি দেখুৱাম। কলপাতখিনি সেকি ল'লোঁ কাঠফুলা পাতত দিবৰ কাৰণে। তৰাপাতখিনি সেকি ল'লোঁ। কাঠফুলাখিনি সৰু সৰুকৈ ফালি লৈছোঁ পাতত দিবৰ কাৰণে। মাংসৰ লগত বনাবৰ কাৰণে এইখিনি যোগাৰ কৰিছোঁ। সৰুবিলাক নাফালোঁ, সৰুবিলাক এনেকৈ দি দিছোঁ। ডাঙৰখিনি দুফাল কৰি দিছোঁ। এইখিনি মাংসৰ লগত বনাবৰ কাৰণে যোগাৰ কৰিছোঁ। ডাঙৰ ডাঙৰকৈ ৰাখিছোঁ, দুফাল দুফাল কৰি ৰাখিছোঁ আৰু এইখিনি পাতত দিবৰ কাৰণে। এইখিনি অলৰেডি হৈ গ'ল। এতিয়া পানীখিনি যাবৰ কাৰণে মই অকণমান এইখিনিতে তুলি ৰাখিছোঁ, কাৰণ এইখিনি মই পাতত দিম আৰু এইখিনি মই গাহৰি মাংসৰ লগত বনাম। চব বেছিয়ে ডাঙৰ হৈছে, অকণমান আৰু দুফাল কৰি দিম। এইখিনি মাংসৰ লগত বনাম।
আৰু এইখিনি মই এতিয়া দিছোঁ। এইখিনি অকণমান টাইম আকৌ ভিজাই ৰাখিম মাংসৰ লগত বনাবৰ কাৰণে। আৰু এইখিনি মই এতিয়া পাতত দিম। কলপাতৰ ওপৰত তৰাপাতখিনি এনেকৈ দি দিছোঁ। তৰাপাত দিলে তৰাপাত দি পাতত দিলে খাই বৰ ভাল লাগে। ইয়াৰ এটা ভাল গোন্ধ আহে। মই সেইকাৰণে তৰাপাত দি পাতত দিব বিচাৰিছোঁ। ইয়াত নিমখ দিছোঁ। এয়া হালধি দিছোঁ। আৰু এইখিনি জিৰা পাউডাৰ। এইখিনি ভালকৈ সানি লৈছোঁ। হালধি, নিমখ আৰু জিৰা গুড়ি। হালধিখিনি, নিমখখিনি আৰু জিৰা গুড়িখিনি ভালকৈ মিলাই লৈছোঁ। আৰু মই এনেকৈ পাতত দিম। প্ৰিয় দৰ্শক, কাঠফুলা মাছৰুম কেনেকৈ পাতত দিয়ে মই তাকে আজি দেখুৱাব বিচাৰিছোঁ। এনেকৈ পাতত দি খাবচোন, খাই বৰ ভাল লাগে। আৰু তৰা বাকলি এডাল মই ৰছীৰ কাৰণে যোগাৰ কৰি ৰাখিছিলোঁ। আৰু এইডালে মই এনেকৈ ধুনীয়াকৈ বান্ধি দিছোঁ যাতে টোপোলাটো খুলি নাযায়। খুলিবলৈ সহজ হোৱাকৈ এয়া বান্ধি ৰাখিছোঁ। গেছটো জ্বলাই লৈছোঁ। আৰু মই মাছৰুম কাঠফুলা টোপোলাটো কেৰাহীত এনেকৈ দি দিছোঁ। আৰু ঢাকনি মাৰি দিছোঁ। এইখিনি মাংসৰ লগত বনাম। মাংসৰ লগত বনাম, সেইকাৰণে দুফাল দুফাল কৰি থৈছোঁ। এইখিনি বইল কৰি ঢোঙা চঙাত দিয়া মাংস। এইখিনিৰ লগত মই আজি কাঠফুলা মাছৰুম বনাম।
প্ৰিয় দৰ্শক, মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰোঁতে ওচৰতে থকা বেল আইকনটো এবাৰ চুই দিব, তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিব। এইখিনি জিৰা পাউডাৰ, এয়া নিমখ, হালধি, পিঁয়াজ লৈছোঁ, আদা, নহৰু, লচুন বুলিও কয়, আৰু বিলাহী 3টা লৈছোঁ। এইখিনিৰ লগত কাঠফুলা মাছৰুম বনাম আৰু এয়া বইল কৰি ধোঁৱা দিয়া গাহৰি মাংস। মাংসখিনি বইল কৰি ধোঁৱা দিয়া ভিডিঅ'টো দেখুৱাব নোৱাৰিলোঁ কেমেৰাত মই, কাৰণ এইখিনি আগতে বনাই থোৱা। টোপোলাটো লুটিয়াই দিছোঁ। আৰু ঢাকনিখন আকৌ মাৰি দিছোঁ। টোপোলাটো হৈ গ'ল। মাছৰুমৰ কাঠফুলাৰ টোপোলাটো হৈ গ'ল। এতিয়া এইখিনি আদা নহৰু খুন্দি ল'লোঁ, এইখিনি জলকীয়া, এইখিনি পিঁয়াজ আৰু এইখিনি বিলাহী কাটি ল'লোঁ, জিৰা গুড়ি, নিমখ, হালধি আৰু বইল কৰি ধোঁঙা চাঙত দিয়া মাংসখিনিও কাটি ল'লোঁ সৰু সৰুকৈ। এইখিনি কাঠফুলাখিনি মাছৰুম গৰম পানীত ভিগাই এইখিনি এতিয়া মই গাহৰি মাংসৰ লগত কেনেকৈ মাছৰুম বনাই, কাঠফুলা বনাই তাকে দেখুৱাব বিচাৰিছোঁ। পিঁয়াজখিনি দিছোঁ, আৰু জলকীয়া দিছোঁ,
ভালকৈ মিলাই লৈছোঁ। আদা নহৰু পেষ্টখিনি দি দিছোঁ। বিলাহীখিনি দি দিছোঁ। নিমখ দিছোঁ। হালধি দিছোঁ। বিলাহীখিনি কেৰাহীতে ভাজি মই মিহি কৰি ল'ম। মিক্সাৰত পিচি লোৱা নাই। এইখিনি মই কেৰাহীতে ভাজি মিহি কৰি ল'ম। বিলাহীখিনি সিজিবৰ কাৰণে অকণমান পানী ঢালি দিছোঁ। এতিয়া মই ঢাকনি মাৰি দিছোঁ। বিলাহীখিনি হৈ গ'ল। এতিয়া মই বইল কৰি ধোঁৱা চাঙত দিয়া মাংসখিনি দি দিছোঁ। ভালকৈ মিলাই লওঁ। প্ৰিয় দৰ্শক, আপোনালোকে এনেকৈ বনাই খাই চাব, খাবলৈ বৰ ভাল লাগে। অকণমান টাইম ঢাকি দিছোঁ। মাংসৰ পৰা তেল বিৰিঙিছে। এয়া দেখিলে খাওঁ খাওঁ লাগিছে নহয় জানো?
এতিয়া মাছৰুমখিনি দি দিছোঁ, কাঠফুলাখিনি। অলপ টাইম ঢাকি দিছোঁ। সম্পূৰ্ণ সিজালৈকে ঢাকি ৰাখিম। আদা নহৰু পেষ্ট অকণমান ৰাখিছিলোঁ, সেইখিনি আকৌ দি দিছোঁ। জিৰা পাউডাৰ দিছোঁ। সম্পূৰ্ণ হৈ গ'ল। এতিয়া গাহৰি মাংস আৰু মাছৰুম কাঠফুলা চব্জি বনাই সম্পূৰ্ণ হৈ গ'ল। আমি অলপ পাছত পৰিৱেশন কৰিম। গাহৰি মাংসৰ লগত বনোৱা কাঠফুলাৰ মাছৰুমৰ চব্জিখিনি হৈ গ'ল। আমি অলপ পাছত সকলোৱে ভগাই খাম। ভাত বনিলে দেখিয়ে খাওঁ খাওঁ লগা নাইনে বাৰু? এইখিনি মাছৰুম পাতদা কি ধুনীয়া লাগিছে, আৰু তৰাপাতৰ গোন্ধটো ওলাই পৰিছে, ইমানেই ধুনীয়া লাগিছে। এপিচ খাই চাওঁ পাই। আমাৰ ঘৰত মিস্ত্ৰী কাম কৰি আছে, সিহঁতক মাছৰুমৰ চব্জি আৰু পাতত দিয়া খাবলৈ দিছোঁ।
গাহৰি মাংসৰ লগত কাঠফুলা মাছৰুম বনাইছোঁ আৰু এইখিনি মাছৰুম পাতত দিয়া।